হেল্ল' অসম ৱেলকাম টু মাই আনটা নতুন ভিডিঅ' এইটো লাষ্ট ভিডিঅ' বৃন্দাবনৰ পৰা যাব মন নাছিল কিন্তু উপায় নাই ন যাব লাগিব এতিয়া কিন্তু এতিয়াও আমাৰ ট্ৰেভেলিংটো শেষ হোৱা নাই এতিয়াও আমি যাম আগ্ৰাত আমি যাম তাজমহল যি পাওঁ দেখুৱাম লাইফ ইজ নট এ ডেষ্টিনেশ্যন আমি সদায় লাইফটো এনজয় কৰিব লাগে সদায় জাৰ্ণিটো এনজয় কৰিব লাগে ডেষ্টিনেশ্যনটো পামগৈ এনজয় কৰিম শেষ হৈ থাকিব কিন্তু জাৰ্ণিত যোনটো মজা থাকে নাই সেইটো কোনো নাজানো জাৰ্ণিৰ মাজত থাকিব বহুত দুখ সুখ চব এভৰিথিং থাকিব আৰু সেইবিলাকক লৈ আমি আকৌ এবাৰ যাব ওলাইছোঁ আকৌ এবাৰ বৃন্দাবনৰ পৰা আগ্ৰালৈ যাব ওলাইছোঁ কি হয় দেখা যাওক আগ্ৰাত হোটেল বহুত কম দাম বুলি শুনো এতিয়া প্ৰথম আমি তাত যাওঁ এতিয়া 11টা বাজিছে ৰুম চেক আউট কৰোঁ চেক আউট কৰি ডাইৰেক্ট আমি তাত যাওঁ বাই আকৌ যদি ভগৱানে কৰে আকৌ কানাই যদি আকৌ মাতে আকৌ এবাৰ আহিম এবাৰ হলিত নহ'লে এবাৰ জন্মাষ্টমী কিবা এটা ট্ৰাই কৰিম কিন্তু এবাৰ নহয় টাইম আছে বহুত কিন্তু যদি আকৌ এবাৰ হয় এবাৰ লেটছ গ' আমি ৰুমৰ পৰা বাহিৰলৈ যাওঁ বাহিৰত যাই কিবা কিবি এটা কিনো ঘৰৰ কাৰণে ইয়াৰ পৰা এটা স্মৃতি হিচাপে তাৰপিছত আমি আগ্ৰালৈ বাছত যাওঁ গাইজ আমি ৰুমৰ পৰা ওলালোঁ আৰু আমি থকা সঁচামৰা ভক্তি মন্দিৰ আশ্ৰম মানে বহুত ভাল লাগে তাৰ ইয়াৰ পৰিৱেশ ইয়াত থাকিব পাৰে ইয়াত ধুনীয়া মন্দিৰ এটা আছে আৰু আমি থকা এখন আশ্ৰমত আছোঁ বহুত ল' প্ৰাইচ আহিলে কেতিয়াবা থাকিব পাৰে প্ৰথম আমি বলক কিবা এটা খাই লওঁ তাৰপিছত মথুৰালৈ গৈ আছোঁ বাকী আজি এইটো ইমান লম্বা নকৰোঁ এবাৰ ভিডিঅ'টো আহা ভিডিঅ'টো দেখুৱাইছে এতিয়া আমি ডাইৰেক্ট গৈ আছোঁ আগ্ৰাত এতিয়া আমি থাকোঁনে যাওঁনে কি কওঁ চাই লওঁ তাৰপিছত আমি আগ্ৰা পাই গ'লোঁ আহি আমি ঘৰত নাযাওঁ প্ৰথম আমি আহিছোঁ যেতিয়া তাজমহলটো চাই যাওঁ এইটো হৈছে কিলা আমি পাইছিলোঁ আগতে কিতাপে কিলা বুলি কয় এনেকৈ কিবা যুদ্ধ আগৰ হেৰিত হয় ইমান ডাঙৰ এৰিয়া বলক গাই আপোনালোকে পূৰা ৰাস্তাটো কিমান ধুনীয়া লাগে একেবাৰে চাওক আৰু মজা লওক আমি এতিয়া আগ্ৰাত আছোঁ অলপমান শুলোঁ আহি আৰু ৰুম পাই ৰুমটোত ৰাজ হোটেল বুলি কয় ইয়াত নেটৱৰ্কটো অলপ প্ৰব্লেম হয় বহুত ইয়াত হেৰি হোটেলত হটস্পট থাকে এইটো আমাৰ সুবিধা হৈ আছে আমাৰ 700 লৈছে আমি কালি এতিয়া মৰ্ণিংকে তাজমহল চাই আমি আকৌ ঘৰৰ ছাইডে গৈ থাকিম আৰু ভবা নাছিলোঁ তাজমহল চাম আহিবলৈ কিন্তু আহিছোঁ যেতিয়া আকৌ তাজমহলটো মিছ কৰি যাওঁ তাজমহল আছিল প্লেনিং যিটো মিলি আছে এতিয়ালৈকে প্লেনিংবোৰ হৈ আছে ভালদৰে ইয়াত 10টা বজাতে হেৰি বন্ধ কৰে দোকান পোহাৰ গলিফালে ওলাই আহিছোঁ ইয়াত 10টা অলপ পিছতে গেট বন্ধ কৰিব মানে বিয়াত চৰ্দি লাগিছে একদম অলপমান চৰ্দি লাগিছে ইমান চাই লওক গলিটোকে ধৰি লওঁ ইয়াত গাইজ বহুত গোটেই এলেকাটো মুছলমান যিটো বহুত মৰমীয়াল গাইজ কিবা প্ৰব্লেম হওক ঘপকে সোধক ভাল লাগে কিবা এটা এনেকুৱা নিজৰ চাব ওলালোঁ বঢ়িয়াকৈ গা পা ধুই ৰাতিটো শুলোঁ দিয়ক ভালকৈ এইকেইদিন শুব পাৰোঁনে ন আকৌ ঠিক নাই ৰাতিটো এবাৰ ভালকৈ শুই কৰি তাৰপৰা আকৌ তাজমহললৈ গৈ আছোঁ বহুত বাহিৰত গৰমটোও বেছি ৰ'দটো বহুত এতিয়া কাৰাকৈ ওলায় একো খোৱা নাই এতিয়াও দোকান পৰা ভালকৈ খোলা নাই আমি তাজমহল জনাত 5:30টাৰ পৰা খোলে সেইকাৰণে আমি প্ৰথম তাৰ পৰা আহোঁগৈ তাৰপিছত কি খোৱা বোৱা হয় হৈ থাকিব বলক গাইজ টিকেটটো কাটি ল'লোঁ পূৰা বেছি একো ডকুমেণ্ট নালাগে ইয়াত প্ৰথম 50 টকা দি তাজমহলৰ যোনটো ছাইডতে আছে এইটো ল'ব 50 টকা সেনেকৈ ইণ্ডিয়ান ৰুপিছত আমি প্ৰথম এইটো টিকেটটো কাটি তাৰপিছত তাৰ মেইন গেটৰ সন্মুখলৈ যাব লাগিব প্ৰথম তালৈ যাওঁ প্ৰাইচ এণ্ট্ৰি কৰি দিলোঁ পূৰা অলপ চেকিংটো অলপ বহুত কাঢ়া হয় আমি ইয়াত বেছি টাইমো নকওঁ গা চা ইমান ভাল নহয় ইয়াও ইমান গা ভাল নহয় জ্বৰ চৰ এনেকৈ চৰ্দি তৰ্দি উঠি আছে আমি ইয়াত অলপমান চাওঁ ফটো অকণমান উঠোঁ
তাৰপিছত দাই আকৌ ৰুমত ৰেষ্ট কৰোঁগৈ কাৰণ আকৌ যাব হ'বই আজি। এনেই আমি দেলহি কিবা কিবি চোৱা কথা আছিল, কিন্তু এতিয়া একো নাচাওঁ, গা চা ইমানো ভাল নহয়। অলপ গাইজ পৰিৱেশটো চাওক আৰু ইমানবোৰ ফৰেনাৰ। ক'ত আহিলোঁ গাইজ, ইমান ধুনীয়া পৰিৱেশ আৰু ভিতৰলৈতো বাকীয়ে আছে। বলক বলক আৰু বেছি কথা নকওঁ আৰু। এইখন হৈছে মেইন গেট বুলিয়ে ক'ব, এনেকুৱা গেট প্ৰায় চব পেনে আছে, কিন্তু মেইন তাজমহল অহা গেট এইখন দিয়ে সোমাব লাগিব তোমাৰ এণ্ট্ৰি। আৰু এইপিনে পৰিৱেশটো চাওকচোন, কি ফুল কেনেকুৱা ৰাখিছে, আনলিমিটেড পৰিৱেশ মানে ভাল লাগি যায়। বলক বলক ভিতৰলৈ গৈ থাকোঁ গাইজ। পূৰা পাই গ'লোঁ আহি। চাওক যিমান আমি মোবাইলত দেখোঁ তাত ইমান সৰু নহয়, আনলিমিটেড বহুত ডাঙৰ গাইজ, বহুত ডাঙৰ। আৰু ইয়াত ফটো উঠাই যি প'ষ্টত ফটো উঠিছে কি কম। কিন্তু পৰিৱেশ চাওক, ফৰেনাৰ বহুত, মানুহ বহুত, আনলিমিটেড পৰিৱেশ। অলপমান আমি ওচৰলৈ যাব হেৰি কৰি আছোঁ। আপোনালোকে এইখিনি পৰা ভিডিঅ'টো চাওকচোন গাইজ, কি চালিয়া লাগে। ইমান সোনকালে যে ইয়াৰ পৰা যাব পাৰিম মোৰ ভবা নাই। এক্সিলেণ্ট এক্সপিৰিয়েঞ্চ, ভবা নাছিলোঁ দেই এনেকৈ আহি আগ্ৰা তাজমহল চাম আহি বুলি। আহি ফটো একপি উঠি লওঁ দিয়ক, আহিছোঁ যেতিয়া। মানে গাইজ তাজমহল মমতাজে দেখা নাই, মানে মমতাজ পোৱাৰ পিছত শ্বাহজাহানে নিজে বনাই দিছে। ঠিক তেনেদৰে মানে ভালপোৱাবিলাক সময় থাকোঁতে মানুহে নিজক গুৰুত্ব দিয়াটো বহুত ইম্পৰ্টেণ্ট। ভাল পাম বুলি থাকিলে কি ঠিক আৰু বেয়াহে পাব পাৰে। সেইবিলাক বাদ দিয়ক, তাজমহল এনজয় লওক। ইয়াত গাইছ আৰু বেছি দেৰি নকৰোঁ, বলক আৰু যাওঁগৈ। আৰু ট্ৰেইন হেৰিও আছে বৰা। বাই বাই। হোটেলতে আছিলোঁ, হেৰি হোটেল, ৰাজ হোটেল। আমি এখন এতিয়া টাটা বাই বাই দি এতিয়া আমি টুমলালৈ যাওঁ। তাতে ট্ৰেইন আছে এতিয়া, আমাৰ টিকেট কনফাৰ্ম হোৱা নাই, কি হয় চাওঁগৈ। বলকচোন গাই। আৰু এতিয়া এইখিনি ভিডিঅ' নকওঁ আৰু, তালৈ যাওঁ। আমাৰ বগাই টোপনি চাওক দেহি ল'ৰাটো। আৰু টুমলালৈ বেছি দূৰ নাই। এইখিনি আমি আহোঁতে ভিডিঅ' কৰিছিলোঁৱে, যেতিয়া আমি য'ৰ পৰা আমি ষ্টাৰ্ট কৰিছিলোঁ ট্ৰেইনত আহি। এতিয়া আমাৰ এটা প্ৰব্লেম হৈছে, আমাৰ টিকেট লাগি আছে, এতিয়া কনফাৰ্ম হোৱা নাই, ৱেইটিং লিষ্টত আছে। 2:30 বজাত ট্ৰেইন আছে, এতিয়া পাইছে 1টা। আজি ট্ৰেইনতে আৰু গোটেই ৰাতিটো কি হয় আৰু, যদি ভগৱানে কয় কিবা এটা হ'লেও RACত লাগিলেও বহুত ভাল লাগিব মনটো। গাইজ গুড ইভিনিং, 6টা বাজিছে। আমাৰ ট্ৰেইন আছে ৰাতি 2:30 বজাত। আমি এতিয়া টুমলা জংচনত শুই আছোঁ, শুই উঠিলোঁ। এতিয়া কটাই আছোঁ আৰু এনেকৈ। ৰাতি হোৱা নাই এতিয়া খোলা জ্বলাবৰ কাৰণে। গাইজ মোৰ দাঁতটো চাওকচোন, কি ধুনীয়া হাঁহিলে। কি বান্দৰ চাব, বান্দৰবিলাক। এইটো এটা আহিছে। এইটো চাওকচোন, এইটো কেনেকৈ ৰখি আছে। এইটো ৰাতি যদি ৰখি থকা হয়, আমাৰ কি অৱস্থা হ'ল হয় ঠিক নাই। চাওকচোন কি বুলি ক'ম এবাৰ দেখিলে তাক। আৰু এইটো এটা পাগল মস্ত, বহিবৰ কাৰণে কেনে জেগা নাই। আৰু এইবিলাক হেৰি ফৰেনাৰ আছে, ফৰেনাৰবিলাক বহুত বগা দেই। কেনেকৈ বা বগা হয়। ডালিম খাই আছে, তাৰ দেখি গাটো বেয়া, খুৱাই দিছোঁ। কেচন বা কি বা
কি হ'ব গাইছ আমাৰ গতি আজি চুপ পেকেটো কিনি লৈছোঁ মানে আজি ষ্টেচনখন আমি পঢ়া দিম মানে এঘাৰটামান বাজিছে মোৰ অলপমান চৰ্দিও লাগি আছে আৰু অলপ সময় 2:30মান বজালৈ আছে এনেই আকৌ অলপ ভিডিঅ'টো পিটিককৈ ষ্টাৰ্ট দিওঁ বুলি ভাবিলোঁ যদি চাওক আমাৰ বগাদাক চাব নেকি বগাদাক গাইজ লাহে লাহে জাৰ্ণি শেষ হ'ব ধৰিছে এতিয়া আৰু 5 মিনিটৰ পিছত ট্ৰেইন আহি আছে আমি ডাইৰেক্ট কামাখ্যালৈ যাওঁ আকৌ ৰিটাৰ্ণ এনেই বহুত এনজয় কৰিলোঁ গা চাও বেয়া লাগিল কিন্তু ভাল লাগিল কিবা এটা মন চন অলপ বেয়া লাগিছে আকৌ ঘূৰি আহোঁতে কিন্তু একো নাই আকৌ যদি ভগৱানে কয় আকৌ আহিম গাইজ ট্ৰেইন চেইন আহক ট্ৰেইনৰ ষ্টেচনৰ ওপৰত উঠিলোঁ ট্ৰেইনত উঠিলোঁ তাৰপিছত গাত মানে গা চা ভাল নাই মানে যেনে বনাব লাগে বনাইছোঁ আৰু বিটটো ছাপৰ্ট কৰিব দিওঁ গাইজ আমি কালি পামগৈ টিকেটটো RCত লাগিল কিন্তু বহুত প্ৰব্লেম হৈছে গাইজ বহুত মানে আজি অলপ কি টোপনি মাৰিছে মোৰতো নাই অলপ আগত যায় কমকৈ কি হৈ আছে ট্ৰেইনখনৰ কথা মানে বহুত বেয়াকৈ ওলাব আৰু অলপ পিছতে আমি গুৱাহাটী পামগৈ এতিয়া কোকৰাঝাৰ পাৰ হৈছোঁ মানে বহুত যাম মানে এখন মানে কি ক'ম মানে বহুত বেয়া ভাষা ওলাই যাব এখন ট্ৰেইনৰ কথা ক'লে শ্লিপাৰ নোহোৱাকৈ জেনেৰেলত অহাৰ নিচিনা লাগিছে যিহেতু আমি RCত আহিছোঁ তেও মানে আনকমফৰ্টেবল মানে এখনত মই কৈছোঁ এখনত আপোনালোকে কেতিয়াও আৰু নাহিব মুহূৰ্ত মেইল কেতিয়াও লং জাৰ্ণি নকৰিব একদম মানে জেনেৰেলৰ নিচিনা শ্লিপাৰ টিলিপাৰ একো মানে ভেলু নাই মানে চব উঠে চব টিকেট কাটে তো টিকেট চবকে দি দিয়ে কি টিকেট দেখুৱাই সিহঁতৰ চিটো নাই টিকেট দেখুৱাই হৈ গ'ল বহুত কষ্ট পাইছোঁ দুদিন মইতো খোৱাই নাই যদি অকণমান শুইছে মই অকণমান ৰাতিপুৱা এঘণ্টামান আৰু নাই খোৱা নাই শুবই নোৱাৰি মানে আৰু ইয়াত ইমান মানুহবিলাক আহি থাকে মানে কিবা খাই আল বাল চবে আহি আছে মাত শুনিয়ে আছে কিবা খাই কি ক'ম আজি হ'ব দিয়ক পাই ল'ব বহুত কষ্ট হৈছে এতিয়াতো অলপ মানুহটো ভিৰ হৈছে কাৰণে মই অকণমান এনে বাগৰি লৈছোঁ পাই ল'ব আমাৰ আৰু ট্ৰেভেলিংটো আৰু এটা ভয়ানক ট্ৰেভেলিং আহিব লাহে লাহে কম ভিডিঅ'বিলাক চাওক ছাবস্ক্ৰাইব কৰক গাইজ আমি গুৱাহাটীত এণ্ট্ৰি কৰি দিলোঁ বহুত ধুনীয়াকৈ বহুত মন ভাল লাগিছে ঘৰলৈ যাম এক্সাইটেড আৰু প্ৰথম ৰুম যাই লওঁ গাইজ আমাৰ জাৰ্ণি প্ৰায় খতম হ'ল প্ৰায় শেষে আৰু মানে মোৰ ৰুমত গৈ আছোঁ ৰুমত মানে অলপমান ফ্ৰেছ হয় আৰু ঘৰলৈ যাওঁ বঢ়িয়াকৈ যেনে কালাৰ কেনেকুৱা হৈ গৈছে এইকেইদিন বহুত দিনৰ মই জাৰ্ণিটো খতম হৈছে ভালো লাগিছে বেয়াও লাগিছে মনটো আকৌ কেতিয়া পাওঁ এবাৰ ক'ত যাম আকৌ এবাৰ আপোনালোকে কমেণ্ট কৰকচোন এবাৰ ক'ম বাৰু কেইদিনমানৰ পিছতে আকৌ ক'ত যাওঁ কমেণ্টটো কৰি থওক দিয়ক হ'ব দিয়ক বাই বাই তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মৰম দিব